নমস্কাৰ মই আজি আসলতে কোলা জামুৰ বিষয়ে ক'ব বিচাৰিছোঁ কোলা জামু যাক ইণ্ডিয়ান ব্লেকবেৰী বুলি কোৱা হয় আৰু কোলা জামুৰ বিষয়ে মই আজি এই কাৰণেই ক'ব বিচাৰিলোঁ সিদিনা মই এক জেগালৈ গৈছিলোঁ যাওঁতে দেখিলোঁ যে এজোপা কোলা জামু গছৰ তলত ইমান কোলা জামুবোৰ পৰি আছে দেখি মোৰ নিজৰে বেয়া লাগিল ইমান এটা ঔষধযুক্ত বস্তু এটা যিটো নেকি মানুহে আসলতে বুজি নাপায় যে বুজি নোপোৱাৰ কাৰণে আসলতে এই বস্তুটো বুটলি নি খোৱা নাই আমি এই কোলা জামুটো বিশেষ ক'বলৈ যোৱাৰ আগতে আমি প্ৰথমতে জানি লওঁ ইয়াৰ বুটানিকেল নামটো হ'ল চিজিজিয়াম কিউমিনেল আৰু ই যিটো ফেমিলিৰ পৰা আহিছে মাইটেচিয়া আৰু আমাৰ এই কোলা জামু পৃথিৱীৰ বহুত ঠাইত পোৱা যায় ইয়াৰ বিভিন্ন প্ৰজাতি আছে আমাৰ ইয়াত যিটো আমি কোলা জামু পাওঁ সেইটো কোলা জামু অলপ সৰু কিন্তু বাকি কিছুমান কোলা জামু আছে কোলা জামুবিলাক ডাঙৰ এতিয়া আমি জানি লওঁ যে কোলা জামুত আসলতে কি বস্তু আছে কোলা জামুত কেনেকুৱা ধৰণৰ ভিটামিন আছে কোলা জামুৱে আসলতে আমাৰ শৰীৰৰ কাৰণে কি কাম কৰে কোলা জামুত আসলতে এটা পদাৰ্থ আছে যিটো পদাৰ্থক এন্থোচিয়ানিনছ বুলি কয় এন্থোচিয়ানিনছ আৰু ভিটামিন সি এন্থোচিয়ানিনছ হ'ল এন্টি অক্সিডেণ্ট এন্টি ইনফ্লেমেটৰী আৰু এন্টি অক্সিডেণ্ট আৰু এন্টি ইনফ্লেমেটৰী হোৱাৰ কাৰণে বিভিন্ন ৰোগত কাম কৰে আৰু এন্টি ইনফ্লেমেটৰী হোৱাৰ কাৰণে ই গাউট আৰু ইউৰিক এচিডত সাংঘাতিক ধৰণে কাম কৰে আসলতে গাউট আৰু ইউৰিক এচিড যেতিয়া মানুহৰ শৰীৰত জমা হ'লে তেতিয়া জইণ্টবিলাকত পেইন হয় আসলতে আমাৰ প্ৰথম ভৰিৰ যি জইণ্ট আছে জইণ্টবিলাকত পেইন হয় গেৱৰাৰ জইণ্টবিলাকত পেইন হয় আৰু এই পেইনটো যদি আমি কোলা জামু যদি আমি ৰেগুলাৰ খাওঁ ইউৰিক এচিডৰ যিটো সমস্যা এই সমস্যাটো আমাৰ ভালকে যদি আমি কোলা জামু খাওঁ তেতিয়াহ'লে এই সমস্যাটো একেবাৰে নোহোৱা হৈ যাব আৰু যদি আমি মাজে সময়ে খাই থাকোঁ তেতিয়াহ'লে যথেষ্ট পৰিমাণে কণ্ট্ৰলত থাকিব এতিয়া আমি জানি লওঁ কোলা জামু ডায়েবেটিছত কি কাম কৰে কোলা জামু আসলতে ডায়েবেটিছৰ কাৰণে অতি উপকাৰী ই আছে আমাৰ যি শৰীৰত শৰ্কৰা তৈয়াৰ হয় কাৰ্বহাইড্ৰেট এই শৰ্কৰাটোক নিয়ন্ত্ৰণ কৰে আৰু ইনচুলিনৰ কাৰ্যক্ষমতা বঢ়ায় ইনচুলিনৰ কাৰ্যক্ষমতা বঢ়োৱাৰ লগে লগে আমাৰ শৰীৰত যিটো ব্লাড গ্লুকোজ আছে গ্লুকোজটো নিয়ন্ত্ৰণত থাকে এতিয়া ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰতো আসলতে কোলা জামুৱে সাংঘাতিক ধৰণে কাম কৰে কোলা জামু আমি যদি খাই থাকোঁ কোলা জামু খাই থাকিলে আসলতে ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণত ৰখাত সহায় কৰে আমি লিভাৰ আৰু স্প্লিনৰ ক্ষেত্ৰত যদি চাওঁ লিভাৰ আৰু স্প্লিনৰ যিটো প্ৰদাহ হয় বা স্প্লিনৰ যকৃতৰ বিভিন্ন ধৰণৰ যি ৰোগ হয় আমি যদি এই কোলা জামু খাই থাকোঁ তেতিয়াহ'লে যকৃতৰ বিভিন্ন ৰোগৰ পৰা আমি মুক্তি পাম আৰু স্প্লিন যিটো আছে আমাৰ এই স্প্লিনৰ সমস্যাৰ পৰাও আমি আসলতে স্প্লিনৰ যিটো প্ৰদাহ হয় আসলতে যাক স্প্লিনোমিগেলি বুলি কয় স্প্লিনোমিগেলিৰ পৰাও আমি সকাহ পাম এতিয়া আমি যদি হাৰ্টৰ ক্ষেত্ৰত চাব যাওঁ হাৰ্টৰ ক্ষেত্ৰত চাব গ'লে আসলতে কোলা জামুৱে কি কৰে কোলা জামু আমি যেতিয়া খাই থাকোঁ কোলা জামু খাই থাকিলে ই কলেষ্ট্ৰল নিয়ন্ত্ৰণত ৰাখে কলেষ্ট্ৰলটো বাঢ়িব নিদিয়ে আৰু মই আগৰ ভিডিঅ'বিলাকতে কৈছোঁ যে আসলতে যিবিলাক অতিমাত্ৰা ফাইবাৰযুক্ত খাদ্য এই ফাইবাৰযুক্ত খাদ্যবিলাকে আমাৰ শৰীৰৰ বিভিন্ন কাম কৰে আৰু কলেষ্ট্ৰলৰ যিসকলৰ সমস্যা থাকে কলেষ্ট্ৰলৰ সমস্যা থকা ব্যক্তিসকলে সদায় আসলতে এই ফাইবাৰযুক্ত খাদ্য খাব লাগে আৰু ফাইবাৰযুক্ত খাদ্য খালে আসলতে কলেষ্ট্ৰলৰ সমস্যাটো কমি আহে আৰু কলেষ্ট্ৰলৰ সমস্যা যিমানে কমি আহিব সিমানে হাৰ্ট এটেক হাৰ্ট ফেইলিয়ৰ সমস্যাটো কমি আহিব কাৰণ ব্লাড প্ৰেছাৰ আৰু হাৰ্ট এটেক আৰু হাৰ্ট ফেইল এই গোটেইকেইটা কিন্তু কোৰিলেটেড আৰু এই কোৰিলেটেড সমস্যাটো আসলতে নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে আপোনালোকে কোলা জামু ৰেগুলাৰ খাওক কোলা জামু ৰেগুলাৰ খাই থাকিলে এই সমস্যাটোৰ পৰা আপোনালোকে আসলতে যথেষ্ট সকাহ পাব কনষ্টিপেশ্যনৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ কনষ্টিপেশ্যন আসলতে কোষ্ঠকাঠিন্যৰ ক্ষেত্ৰত আসলতে কোলা জামু যথেষ্ট উপকাৰী ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ আছে আৰু ফাইবাৰ থকাৰ কাৰণে কোলা জামু কোষ্ঠকাঠিন্য নিৰ্মূল হোৱাত সহায় কৰে আৰু স্কিনৰ সমস্যা মই অলপ আগতে ক'লোঁ যে ইয়াত ভিটামিন সি আছে ভিটামিন সি থকাৰ কাৰণে আসলতে ই আমাৰ ছালৰ যিটো উজ্জ্বলতা ছাল যিটো আমাৰ সোনকালে শ্ৰিংক কৰে যিটো বাৰ্ধক্য সোনকালে নামি আহে কোলা জামু যদি আমি ৰেগুলাৰ খাই থাকোঁ বাৰ্ধক্য অহাত ই আসলতে বাধা দিয়ে আৰু ৱেইট লছৰ ক্ষেত্ৰততো ভাবিব নোৱাৰি কোলা জামু যদি ৰেগুলাৰ খাই থাকোঁ ৱেইট আমাৰ শৰীৰত মেদবহুলতাটো হ'ব নিদিয়ে শৰীৰত ফেট জমা হ'ব নিদিয়ে আৰু ফেট জমা হ'ব নিদিয়াৰ ফলত ওজনটো আমাৰ সঠিকভাৱে ঠিক থাকে আৰু তেজৰ ক্ষেত্ৰত যদি আমি চাওঁ তেজৰ ক্ষেত্ৰত চাব গ'লে আমি কোলা জামু যদি আমি ৰেগুলাৰ খাই থাকোঁ কোলা জামু ৰেগুলাৰ খাই থাকিলে আমাৰ যি ৰক্তকণিকা আছে
ৰক্তকণিকা বৃদ্ধিত সহায় কৰে আৰু ৰক্তকণিকা বৃদ্ধিত যেতিয়াই আমাৰ আচলতে ৰক্তকণিকা বাঢ়িব ৰক্তকণিকা বঢ়াৰ লগে লগে আমাৰ হিমোগ্লোবিনৰ মাত্ৰাটো বাঢ়িব হিমোগ্লোবিনৰ মাত্ৰা বঢ়াৰ লগে লগে আমাৰ শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন পাব আমাৰ শৰীৰলৈ অক্সিজেনটো কেৰি কৰাত সহায় কৰে আমাৰ ৰক্তকণিকাবোৰে আৰু এই ৰক্তকণিকা যেতিয়া শৰীৰত সঠিকভাৱে থাকিব তেতিয়া আচলতে আমাৰ অক্সিজেনৰ মাত্ৰাটো আমি শৰীৰে ঠিক ঠাক পাই থাকিব আৰু ডাইজেশ্যনটো মই অলপ আগতে ক'লোৱেই যে ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ আছে আৰু ফাইবাৰ থকাৰ কাৰণে ই ডাইজেশ্যনৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী আৰু যিবিলাক খাদ্য আমি খালে যিবিলাকত আমি আঁহজাতীয় বস্তু পাওঁ আঁহজাতীয় যিবিলাক খাদ্য আমি খাওঁ সেইবিলাক খাদ্য খালে আচলতে আমাৰ সচৰাচৰ যি আমাৰ পাকস্থলী সম্পৰ্কীয় যিবোৰ সমস্যা এই সমস্যাবোৰ নিৰ্মূল হোৱাত সহায় কৰে ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে আপোনালোকে 10 জনলৈ শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টোৰ জৰিয়তে অকমানো উপকাৰ হয় ইয়াতকৈ আৰু মোৰ আনন্দৰ কথা একো নাথাকিব আপোনালোক সকলো কুশলে